ফাৰ্ষ্ট দেৱালী আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে দেৱালী শুভকামনা জনাইছোঁ। আশা কৰিছোঁ সকলোৱে দেৱালী ভালে ভালে পাৰ হওক। আজি আমিও চাকি জ্বলাইছোঁ বাৰু, নজ্বলোৱা নহয়। ইমান ডাঙৰকৈও পতা নাই, বাছ কেইগছমান চাকি জ্বলাই থৈ দিছোঁ। থাপনাতে এক্সট্ৰা চাকি এগছ জ্বলাইছোঁ আৰু বাহিৰতে এনেকৈ 2-3 গছমান চাকি জ্বলাই দিছোঁ, বাছ সিমানেই আৰু। ইয়াতে একচুৱেলি দেৱালী ইমানকৈ নাপাতে মানে দেৱালী ইমানকৈ পালন নকৰে দেৱালী। আৰু মই সংগীতা মইনতাৰ ভিতৰত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এনেকৈ সৰুকৈ থাপনা এখন নিজে বনাই পেলাই এনেকৈ তাতে লক্ষী ফটো এখন থৈ পেলাই তাতে মই ধুনীয়াকৈ চাকি এগছ জ্বলাই দিছোঁ। আহকচোন চাই লওঁ থাপনা গছ। এয়া মোৰ থাপনা গছ। মই সৰুকৈ এনেকৈ কাগজ কাটি আৰু গিফ্ট পেপাৰ লগাই দিছোঁ। আৰু এয়া দেখিছে নহয়, এনেকৈ ঊল দি কেইডালমান বনাই পেলাই দি দিছোঁ আৰু এনেকৈ চাকি এগছ লগাই দিছোঁ। এইফালে পূৰা ভণ্টিয়ে মাংস বনাই আছে। মই এইফালে চাকি জ্বলাব লাগিলোঁ যে তাই সেইকাৰণে মাংস বনাব লৈছে। আৰু এয়া মই কেইগছমান এনেকৈ চাকি জ্বলাই দিছোঁ। মানে আমি অসমত যেনেকৈ দেৱালী পালন কৰোঁ, ইয়াত তেনেকৈ দেৱালী পালন নকৰি মানে, সেইকাৰণে কেইগছমানে মই চাকি জ্বলাই দিছোঁ। হেল্ল', আজি দেৱালী ছেকেণ্ড দিন। আজি থাপনা ওচৰতে জাষ্ট অকণমান চাকি অকণ জ্বলাই দিছোঁ আৰু চাকি এগছ জ্বলাই দিছোঁ। ইয়াত দেৱালী কোনো ভালদৰে নামানেই মানে, কালি আমি চাকি কেইগছমান জ্বলাই দিছোঁ আৰু। তাৰপিছত এইফালে আমাৰ মিষ্টাৰে খানা বনাই আছে, মাংস বনাই আছে একদম পূৰা। বনাইছা পূৰা গান লগাই লগাই পূৰা মাংস বনাই আছে একদম। আৰু এই ভিডিঅ'টো দেৱালী পিছদিনা, ছেকেণ্ড দেৱালী দিনাৰ ভিডিঅ' হয়। মানে কি হ'ল, কালি ভণ্টিয়ে মাংস বনাইছিলে আৰু জ্বলা অকণমান বেছি হ'ল। তাকে কৈছে মানে ইমান যদি জ্বলা দিছ মানে খাবই নোৱাৰিলে ভালকৈ। তাৰপিছত কৈছে কাইলৈ বোলে মই মাংস বনাই পাতি খাই চাবি বোলে দুইজনীয়ে। সেইকাৰণে আজি মাংস বনাইছে। হাই কৈ দিয়া, হাই দেহা, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। বাই বাই অকণ দি দিয়াচোন, বাই 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 অকণ দি দিয়া, বাই বাই অকণ দি দিয়া। মোক ওচৰলৈহে আহিব এতিয়া। বৰ দুষ্ট হৈছে আমাৰ ল'ৰাটো, দেখা বহুত দুষ্ট হৈছে। খালি হাতটোকে খাই থাকে, একদম খাবলৈ মন নকৰা হৈছে। কিনো হৈছে জানো, একচুৱেলি বেমাৰ হৈছিলে, আজি 4 দিনমান হৈছে ভাল হোৱা। বহুত মানে জ্বৰ হৈছিলে। তাৰপৰা তেতিয়াৰ ধৰি মানে ইমান খাবলৈ মনেই নকৰে, ইমান খুৱাব চেষ্টা কৰোঁ খাবলৈ মন নকৰে। বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই। এইবিলাক চাংগে বোলাচোন, পাপাই মাংস বনাই আছে চাংগে। এইয়া পাপাই পূৰা গান বজা বজা মাংস বনাই আছে ন। পাপা মাংস বনাইছে ন। মাংস খাবা নেকি তুমি? কম কম পৰিমাণে দিছোঁ হা, মছলা চছলা। কিবা থাকিলে নেকি? গৰম মছলা বেছিকৈ দিম, এইটো লাষ্টত দিম। বাকী চিকেন মছলা দি দিলোঁ, ধনিয়া পাউডাৰ দি দিলোঁ, এইটো দিলোঁ। আৰু এইটো থাকিলে নহয়, এইটো থাকিলে নহয় কি আছিলে? সেইটো চিকেন মছলা দি দে। এইটো দিছোঁ মই। সেইটো জিৰা পাউডাৰ, এইটো চিকেন মছলা। আৰু অকণমান দি দিয়া। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আমাৰ মাংস বনোৱা হৈ গ'ল, এতিয়া অকণমান এনেকৈ ওলাই আহিছোঁ।
তাৰপিছত গৈ খামগৈ আৰু মই এনেকৈ ভিডিঅ' বনাই আছিলোঁ যে সিহঁতি পূৰা কিবা কিবি কৈ আছিলে আৰু হাঁহি আছিলে, সেইকাৰণে ভইচটো মই এনেকেই দি দিছোঁ। আৰু আমাৰ ৰুমৰ ওচৰতে থকা মন্দিৰ ভাগত কিবা ফেষ্টিভেল পাতিছে ইয়াৰ নিয়মত, আৰু এয়া গেট বনাই দিছে এনেকৈ, ওপৰত লাইটিং লগাই দিছে। কোনদিনাখন হয় নাজানো বাৰু, যোনদিনাখন হয় আপোনালোকক এয়া ভিডিঅ'টো দিম বাৰু। কিবা হাতী আহিব বোলে, আৰু ইহঁতৰ নিয়মত কিবা বনাই পেলাই খুৱাই হেনো বোলে, সিহঁতি নিয়ম কৰে। এয়া মন্দিৰ হয়, বহুত ধুনীয়া হয় বাৰু দেই মন্দিৰটো। আমাৰ একদম ৰুমৰ ওচৰতে হয়, কিন্তু আজিলৈকে আমি অহাই নাই মন্দিৰ ভাগলৈ। আহিব লাগিব বাৰু এদিন। আৰু আমাৰ ল'ৰাক এনেকৈ ৰাস্তাত খোজকাঢ়ি আহিব লাগে, পিছত একদম নথকাও হৈছে মানে, খালি তললৈ নামি নামি আহে কোচৰ পৰা, এনেকৈ খোজকাঢ়িব লাগে। চাওকচোন তাক খোজকঢ়াওকচোন। আৰু এয়া আমাৰ মাংস আৰু পৰঠা, কেৰেলা ফেমাছ পৰঠা। আজি এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব, আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব।